কৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা একো নহ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টছ আৰু বিচাৰ একৰ্ডৰ দফা কি পাৰ্থক্য আছে? বিচাৰ একৰ্ডৰ দফাবিলাক যেনেকুৱা এনে পৰি থাকিছে, ঠিক তেনেকাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টৰ পেপাৰবিলাক এনে পৰি থাকিব। বিভিন্ন জাতি জনগোষ্ঠী প্ৰমোদ বড়োৰ দ্বাৰা একো নহ'ব বুলি একো আশা কৰিব নোৱাৰাৰ দৰে তেনেকুৱা এই ভিজন ডকুমেণ্টছ একো কামত নাহিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্ট আৰু এই বিচাৰ একৰ্ডৰ দফা কি পাৰ্থক্য আছে? একোতো পাৰ্থক্য নাই। বিচাৰ একৰ্ডৰ দফাবিলাক যেনেকুৱা এনে পৰি থাকিছে, ঠিক তেনেকাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভিজন ডকুমেণ্টৰ পেপাৰবিলাক এনে পৰি থাকিব। চেণ্ট্ৰেল চৰকাৰ আৰু ৰাজ্য চৰকাৰে যেনেকৈ এনে পেলাই ৰাখিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিচাৰ একৰ্ডৰ দফাবিলাক, এনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো ভিজন ডকুমেণ্ট এইবিলাকো পেলাই ৰাখিব না, একোতো নাই। তাৰ কাৰণে এই ভিজন ডকুমেণ্টৰ দ্বাৰা ৰাইজে কিবা আশা কৰিব পাৰে জানো? একোতো আশা কৰিব নোৱাৰে। প্ৰমোদ বড়োৰ দ্বাৰা কিবা এটা ডাঙৰ আশা কৰিব পাৰে জানো ৰাইজে? নোৱাৰে। তাৰ কাৰণে কৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা একো নহ'ব। বিভিন্ন জাতি জনগোষ্ঠী প্ৰমোদ বড়োৰ দ্বাৰা একো নহ'ব বুলি একো আশা কৰিব নোৱাৰাৰ দৰে তেনেকুৱা এই ভিজন ডকুমেণ্টছ একো কামত নাহিব। কৰিব পাৰিলেতো ভালেই আছিল। বিচাৰ একৰ্ডত দেখোন ভাল ভাল কিছুমান দফাবিলাক আছে, এইবিলাক কৰি দেখাওক না। আৰু এই নতুনকৈ যিটো ভিজন ডকুমেণ্টছ এনে কি বস্তু? বিচাৰ একৰ্ডত দেখোন গোটেই বস্তু আছে। এইবিলাকে যদি প্ৰমোদ বড়ো ডাঙৰীয়া যদি একো কৰিব পৰা নাই, এইটো আৰু ভিজন ডকুমেণ্টছ বা কিবা এটা নতুন সপোন দেখি কি লাভ আছে? একোতো নাই। তাৰ কাৰণে ৰাইজক সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ। আমি বিটিআৰখন বা এই PTCখন ভালদৰে চলাই লৈ যাব লাগিব। অন্য ঠাইৰ পৰা যে আহিব পৰা কিছুমান বিজনেছমেন আৰু কিছুমান বেপাৰী তেখেতসকলৰ পৰা আমি ৰক্ষা কৰিব লাগিব এই BTCখন। কাৰণ আমাৰ বেপাৰীৰ পৰা এই ল'ৰা ছোৱালীৰ পৰা এই ইউথছৰ পৰা গোটেই মানে এতিয়া বেকাৰ হৈ গৈছে। তাৰ কাৰণে এইবোৰ সমাপ্ত কৰিবৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পুনৰ এই BTCত ৰাজা বনাবৰ কাৰণে সাহস আনিবৰ কাৰণে আমি ৰাইজক অনুৰোধ কৰিছোঁ। থেংক ইউ।